নমস্কাৰ যে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ববি ইউটিউব ব্লগৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো স্কিপ কৰি চাই যাব আৰু চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি হৈছে এটা স্পেচিয়েল দিন হয়, কিন্তু মোৰ পিৰিয়ডছৰ কাৰণে আজি তেনেধৰণে একো আয়োজন কৰা নহ'ব। তথাপিও কালি যিটো আজি এটা মানে স্পেচিয়েল দিন হ'লেও কালিয়ে আয়োজন আধা আধি হৈ গ'ল। তথাপিও দেখুৱাম বাৰু কিনো কি হৈছিলে আৰু আজি কি হয় স্পেচিয়েল হয় সেইটোও মই পাছত জনাই আছোঁ। কিন্তু তাৰ আগতে আকৌ যোৰহাট গৈছিলোঁ আৰু সকামত গৈতো আৰু জানেই ন, আমি জেঠাইৰ সকামতে গৈছিলোঁ আৰু সেইকাৰণে সকামত গৈ মানুহৰ মানে অৱস্থা, যিহেতু জেঠাই ঢুকুৱাবলগীয়া হোৱা নাছিলে সেইকাৰণে, কাৰণ তেওঁ একেবাৰে বয়সটো মানে যিহেতু এজন মানুহ বয়সস্থ হ'লেও মানে ইমান দুখ নালাগে, ডেকা হৈ থকা অৱস্থাত যদি কোনোবাজন ঢুকাই যায় তেতিয়া বেছি দুখ লাগে। সেইকাৰণে মানুহৰ যিখিনি অৱস্থা হৈ আছিলে আৰু সেইকাৰণে ভিডিঅ'টো একো নকৰোঁ। তথাপিও জেঠাই অকণমান ফটোখনকে অলপমান তুলি ৰাখিছিলোঁ, সেইকণো আপোনালোকক দেখুৱাই দিছোঁ বাৰু আপোনালোকক। আৰু জেঠাই ফটো মোৰ ওচৰত বেলেগকৈ নাছিলে, সেইকাৰণে ধূপ চাকি জ্বলাওঁতে সকামৰ দিনাখনে এনেদৰে মই অলপমান ভিডিঅ' কৰি ৰাখিছোঁ, তাকেই দিছোঁ যাতে তেওঁ য'তেই আছে ভালে কুশলে থাকে, তাকেই ভগৱানৰ ওচৰত। আজি যে কৈছোঁ স্পেচিয়েল দিন বুলি, কাৰণ প্ৰথমটো হ'ল আজি মোৰ হাজবেণ্ডৰ মানে একেবাৰে জন্মদিন হয় আৰু জন্মদিনৰ কাৰণে আৰু যিসকলে আগতে মোৰ ভিডিঅ' চাইছে সেইসকলে হয়তো জানেই এওঁৰ জন্মদিনটো আমি পালন কৰোঁ, মানে কিবা এটা হেৰি কৰোঁৱে আৰু আয়োজন কৰোঁৱে। গোঁসাই ঘৰত হ'লেও আমি গোঁসাই ঘৰত হ'লেও প্ৰসাদ এমুঠি হ'লেও দিওঁ, কিন্তু এইবাৰ যিহেতু মই পিৰিয়ডছৰ কাৰণে মাহঁতে এইবিলাক নিয়ম নীতি নকৰে আৰু কিমাননো কৰিব, কাৰণ মই যোৰহাটৰ পৰা অহা পাঁচদিনেই মানে হেৰি হ'ল এইবিলাক মায়ে ভাত পানী বনোৱা কৰা তাৰ আগৰ পৰাই এইবিলাক হৈ আছে। সেইকাৰণে আজি এইবিলাক মানে হেৰি কৰি নাথাকোঁ। তথাপিও পাছত পাৰিলে আমি মন্দিৰ চন্দিৰ ক'ৰবাত যাম আৰু চাকিয়ে, তথাপিও আপোনালোকে আশীৰ্বাদ কৰিলেই হ'ব আৰু কৈছে কালিয়ে জন্মদিন যদিও আজি কালিয়ে মানে অলপ চলপ আয়োজন চলিয়ে গ'ল, কিন্তু জন্মদিন বুলি নহয়। তথাপিও কালিনো কি কৰিছিলে অকণমান আপোনালোকৰ আগত দেখুৱাই দিছোঁ। আৰু এইফালে চিতল মাছ দেখিছেনে, খাই কৰি থকা কিকণ মানে ৰাতিপুৱালে, এয়া ৰাতিপুৱা মায়ে বনালে আৰু সেয়া খাই লওঁ ৰাতিপুৱা ভাতটো। আৰু কি হ'ল মানে কালি আয়োজন বুলি নহয় আৰু জন্মদিনৰ এনেই আনি খাইছিলে, তাকে অকণমান দেখুৱাই দিলোঁ। দোকানত বজাৰ কৰিবলৈ আৰু এওঁৰ কাৰণে কিবা এটা গিফ্ট লওঁ বুলি, গিফ্ট মানে কি হ'ল সেইদিনাখন ঘড়ী এটাতো মই গিফ্ট দিলোঁৱে তেওঁক বাৰ্থডে এডভান্সকৈ, কিন্তু তেতিয়া এওঁ কৈছে আকৌ বোলে নতুনকৈ কৈছে নহ'ব নহয় বোলে, এতিয়া আজিহে বাৰ্থডে বোলে আজিহে দিব লাগে। সেইকাৰণে তথাপিও সৰুকৈ কিবা এটা লওঁ বুলি ভাবিছোঁ, যিহেতু আমাৰ ওচৰতে পায়েই। সেইকাৰণে দেহা আৰু মই দুইটা আহি আছোঁ ভাত পানী খাই কাপোৰ কানি সলাই, আৰু দিলে চাই থাকক কি লওঁ কি নলওঁ এতিয়া নেদেখাওঁ, যেতিয়া এওঁ আহিব পাৰিব তেতিয়াহে দেখাম, সকলোৱে চাই থাকক। আৰু মইতো কৈছোঁৱে আমাৰ ওচৰতে দোকান একেবাৰে সুবিধা আছে, সেইকাৰণে মানে ইয়াত চব পায় আৰু মানে দালি আলুৰ পৰা ধৰি মানে সমস্ত বস্তু। সেইকাৰণে মই ইয়াতে লৈ ল'লোঁ, এওঁৰ পইচা এওঁলে গিফ্টটো লোৱাটো কি ডাঙৰ কথা হয়নে নহয়, দিলেই হয় আৰু মই বুলি, সেইকাৰণে লৈ ল'লোঁ। এইফালে এয়া দেখিছেনে গাখীৰ মিঠাই সকলো ইয়াতে পায়। আৰু এতিয়া দোকানখনৰ পৰা আহি কৰি একেবাৰে মানে কিন্তু কাম বন তেনেকৈ নাই, তথাপি কাপোৰ কানি সোমোৱাই কৰি লৈছোঁ, যিহেতু মই আজৰি হ'লোঁ আৰু আজি সেইকাৰণে কাপোৰ কানিবিলাক সোমোৱাই লৈছোঁ, বিছনা পত্ৰ এইবিলাক মানে চব উলিয়াই দিছিলোঁ ন। আৰু এতিয়া মায়ে ভাত বনালে, ভাত কি বনাইছে দেখিছোঁ, মানে চিম্পুলকৈ বনাইছে আৰু ৰাতিপুৱাটো মাছ খালোঁৱেই, সেইকাৰণে এতিয়া হেৰি মানে নিৰামিষ ভাত আৰু তাকে কি বনাইছে দেখুৱাই দিছোঁ অকণমান। আৰু আজিৰ দিনটো মানে তেনেকুৱা হেৰি স্পেচিয়েল হ'লেওতো কৰিছোঁ তেনেকুৱা মানে আয়োজন বৰ বিশেষ নহয়, তথাপিও কিবা কিবি অলপমান আনিলোঁ, এওঁৰ কাৰণেও কিবা গিফ্ট এটা আনিলোঁ, কিন্তু কি আনিলোঁ কি কথা সেইখিনি মই পাছতহে দেখুৱাই আছোঁ, এতিয়া নেদেখুৱাওঁ। এওঁ যদি সোনকালে পায়হি আৰু তেওঁ আনবক্সিং কৰিব তেতিয়াই দেখুৱাই, সৰু তথাপিও মৰমত আনিছোঁ সেইটোৱে। আৰু সেইকাৰণে দেখুৱাই আছোঁ আৰু কিমানখিনি পাৰোঁ কিমানখিনি নোৱাৰোঁ। আৰু যিহেতু এইকেইদিন মানে ব্লগ দিয়াটো মোৰ ইমান মানে হেৰি কৰা নাই, কিবা কিবিকৈ গৈ আছে, সেইকাৰণে আজি ব্লগ এটা বনাই দিছোঁ, কি পাৰোঁ কি নোৱাৰোঁ তাকে দেখুৱাই আছোঁ। আৰু ব্লগটোত দেখুৱাতকৈ মোৰ কথাহে বেছি হৈছে, আৰু দেখুৱাই আছোঁ ভাত কি বনালে মায়ে। নাভাবিব আকৌ দেই দুবাৰ একেবাৰে ভাতকে খাই দেখুৱাই আছে, মানে কি হ'ল যিহেতু মই ভাত পানী বনোৱা নাই, যি দিছে তাকে খাইছোঁ। আৰু দেহা আৰু মই খাই নিৰামিষ ভাত এয়া দুপৰীয়া ভাত পানী খাই একেবাৰে আবেলি দেখুৱাই দিলোঁ। আমাৰ দেহা আৰু মানে আইতাকৰ মৰম চাওকচোন, দেহা তলত আইতাক ওপৰত, মানে মই ভিডিঅ' কৰি থৈছোঁ গম নাপায়। আৰু যিটো ইমান ঠাণ্ডা পৰিছে ন, জুই একেবাৰে আগফালে মেইন আৰু আমাৰ জুইকুৰা ধৰি থৈছে, চাই থাকক। এতিয়া সন্ধ্যা হৈ গ'ল আৰু চাহ খাবলৈ কিবা কিবি অলপ আনি থৈছিলোঁ, তাকে এতিয়া চাহ তাহ বনাওঁগৈ। আৰু বাহঁতকে পাতিছোঁ, বেলেগ তেনেকৈ কোনো নাই, এয়া মিঠাই চিঠাই আনি দিছোঁ, গাখীৰ চাখীৰ। আৰু মানে কি হ'ল সাধাৰণ আৰু ইমান ডাঙৰ নহয়,
সেইকাৰণে আৰু যদি ৰাতি কিবা হয় আৰু নাজানো কি হয়, হ'লেতো দেখোঁ আমি। সেইকাৰণে এতিয়া চাহ তাহ বনাই লওঁগৈ আৰু এতিয়া সন্ধিয়া বাহঁতো আহিছে, চাই থাকক তেনেহ'লে। আৰু মই এইফালে চাহ ধুনীয়াকৈ বনাই ল'লোঁ, মিঠাই চিঠাই লৈ লৈছোঁ আৰু একেবাৰে ইমান দামী মিঠাই নহয় আৰু মানে কি হ'ল তেনেকুৱা ইমান হেৰি নাই। মই ভাবিলোঁ চাহকে খাবলৈ কিবা এটা আনো, সেইকাৰণে এনেদৰে লৈ লৈছোঁ। বস্তু দেখুৱাবলৈ পাই সুখী হৈছে, দেখিছেনে? এইটো কিহৰ বক্স আপোনালোকেতো ধৰিব পাৰিছে নিশ্চয়। আৰু তাৰ ভিতৰত ক'ত আছে এইজন আমাৰ মানুহ, বুজিছেনে বাৰু? সোমোৱাই থৈ দিব লাগে। এইটো কেনেকুৱা কেনেকুৱা চিষ্টেম দেখিছেনে? এইটো বিৰাট খাজানা বস্তু, আমাৰ খাতাৰনাক হয়, খতৰনাক মাল এইটো আমাৰ। আজি কাৰ বাৰ্থডে দেহা? আজি মানে বাপেকক যেতিয়া উইচ কৰিছোঁ মই হেপী বাৰ্থডে এনেকৈ মানে কৈছোঁ আৰু কৈছে তুমি দেউতাক কিয় হেপী বাৰ্থডে কৈছা, আজি মোৰহে বাৰ্থডে। এনেকুৱা ইমান মানে দুষ্ট নহয়, একেবাৰে বক্স অনা বক্সটোতে সি সোমাই আছে, তাৰ ভিতৰত মানে গাৰু চাৰু সোমোৱাই লৈ আৰামছে বহিছে। এনেকুৱা বস্তু চাওকচোন, এনেকুৱা আপোনালোকৰ ঘৰে চৰে আছেনে ল'ৰা ছোৱালী জনাবচোন দেই। আমাৰ এইটো মানে কৈছোঁ ন অল্প দুষ্ট নহয়। অ' দেহা কিয় দুষ্টামি কৰিছা? আৰু মানে কি হ'ল বিচনাৰ ওপৰতে একদম উঠি লৈছে এনেকৈ এনেকুৱা দুষ্ট নহয়, মানে কি কৰিব। আৰু দিনত দেখিছে নহয়, সেয়া ইমান ধুনীয়া বতৰ হৈ তৎক্ষণাত বতৰটো কেনেকুৱা হৈ গ'ল। আৰু মানে কি হ'ল বাহঁতে লৰালৰিকৈ চাহকাপ খাই গৈছে, এনেকুৱা বতাহ ধুমুহা মানে আহিলে নহয়, আৰু লগতে বৰষুণো দিছে, মানে বৰফ পৰি গৈছে আৰু শিল পৰিছে। এতিয়া অলপ অলপ মই মানে বাহিৰৰ পৰা টৰ্চ এটা মাৰি দেখুৱাই আছোঁ অলপ অলপ, আৰু ভিতৰতো মানে চিটিকি চিটিকি পৰিছে, দেহাই তুলিছে। মানে কি হ'ল বৰফ পৰা দেখি ভয়ে লাগিছিলে, এবাৰ যে পৰিছিলে সেই তেনেকুৱা হ'ব বুলি বহুত বেছি ভয় লাগিছিলে। এইফালে এওঁলৈ আনি থোৱা গিফ্টটো দিওঁ, এওঁ আহিলে এতিয়া মানে বতৰটো অকণমান এৰাৰ পাছত ইয়াত কি আছে ধৰিব পাৰিছে। আৰু বতৰটো ইমান বেয়া কৰাৰ কাৰণে বেলেগ একো আয়োজন নকৰিলোঁ। মাংস চাংস ডিম আছিলে, ডিমকেই বনাবলৈ বিলাহী নহৰু চৰু চব মই যোগাৰ কৰি দিলোঁ। এওঁ খুলি চালে, ইয়াত আছে এটা চেণ্ট, সৰুৱে আৰু এইফালে আমাৰ ভাত ৰেডি, ডিম দম ভাত এনেদৰেই।